হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ পুৰা ফাইফা। আজি আমি কি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, চাহ আহক। এইফালে ইয়াত দাদাহঁত আহিল, এইফালে মাৰ খবৰ ল'বৰ বাবে এইফালে দাদাই আনিছে এইখিনি, আৰু এইফালে দাদাহঁতকো দিলোঁ। ইয়াত ঠাণ্ডা, ইয়াত ধুনীয়াকৈ কুলদীপ মামাও হাঁহি আছে। এইফালে দাদাই কিবা কথা পাতি আছে মোবাইলত, ফোনৰ লগত। আৰু এইফালে খাই ল'লে, এইফালে মই স্কুলৰ পৰা আহি খাই ল'লোঁ। এইফালে মা, আৰু এইফালে ইয়াত চাহ দিছিল আগতে, মই তাৰমানে পিছত লগাই দিছোঁ। তাৰে পিছত আকৌ এইফালে চাহ খাবলৈ ধৰিছে, আৰু এইফালে ধুনীয়াকৈ ভাত আঞ্জা বনাইছে, এইফালে দালি আৰু এইফালে মাংস বনাই আছে, আৰু তাকো দেখাই দিছোঁ। আৰু এইফালে ভাত ৰেডি, এইফালে চব্জি, দাইল, মাংস, তাৰপিছত তিয়ঁহ, নেমু টেঙা, পিঁয়াজ, নিমখ, সেনেকৈ এইফালে মামাও খাই আছে, আৰু এইফালে দাদা, আৰু এইফালে খাই আছে ধুনীয়াকৈ। দাদাহঁত যোৱাৰ পিছত আমিও খালোঁ। এইফালে মোৰ আৰু মই, আৰু ধুনীয়াকৈ গধূলি ধূপ চাকি জ্বলাই এতিয়া ধূনা লগাব ধৰিছে। মই আকৌ এনেই ভিডিঅ' এডিট কৰিবৰ বাবে মোবাইলটো ৰখি আছোঁ, চাৰ্জ হ'ব দিছোঁ। আৰু এইফালে ধুনীয়াকৈ যে শ্ৰীৰামক ধুনীয়াকৈ পূজা কৰি আছে এনেকৈ। আৰু তাৰপিছত আকৌ বৰষুণ দিলে, তাৰপিছত ঘৰৰ ভিতৰতে কাপোৰবোৰ মেলি দিলে। আৰু গধূলি আকৌ পিঁয়াজ জলকীয়া কাটি ল'লোঁ ধুনীয়াকৈ মই মেগী বনাবৰ বাবে। আৰু এইফালে ইয়াত ধুনীয়াকৈ মেগীখিনি বনাই ল'লোঁ। মানে আমাৰ ধুনুৱে নাখায়, মই, মা আৰু আমাৰ জেঠীমাহঁতৰ মাইনা বাইদেৱে খাম। বাইদেউ আহিছে, কিন্তু বাইদেউক দেখুওৱা নাই ভিডিঅ'ত, আজি বোলে নুঠে সেইকাৰণে। আৰু এইফালে মই খাই আছোঁ, এইফালে আকৌ মা। তাৰে পিছতে আকৌ আহিল মাৰ খবৰ ল'বৰ বাবে। এইফালে পাপৰ কচা, আৰু এইফালে ৰাতিৰ ভাতৰ সাজত আছিল ব্ৰইলাৰ মাংস, নেমু টেঙা, তাৰপিছত ভাত, আৰু এইফালে ঘুগুনি মানে বুটৰ। আৰু এইফালে ধুনু, এইফালে মই। আৰু আজিলৈ আহিছোঁ, বাই বাই। পুনৰ নতুন ভিডিঅ'ত লগ পাম, ধন্যবাদ।